হাতী মানুহৰ সংঘাতক লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বামুণজুলি আঞ্চলিক সমিতিৰ স্মাৰকপত্ৰ প্ৰেৰণ। ভাৰত-ভূটান সীমান্তৰ সঘনাই বনৰীয়া হাতী মানুহৰ সংঘাতে চিন্তিত কৰি পেলাইছে ৰাইজক। চৰকাৰ তথা বন বিভাগৰ প্ৰতিৰোধৰ ব্যৱস্থা নোহোৱাত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা বামুণজুলি আঞ্চলিক সমিতিয়ে হাতী মানুহৰ সংঘাতৰ সমস্যাক লৈ বিটিচি পৰিষদীয় ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ EM সঞ্জিত তাঁতী আৰু অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক এখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে ডিমাকুছী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ভোলাতাৰ চামৰাং নদীৰ ওচৰত বন্য হস্তীৰ আক্ৰমণত বাদলাপাৰা ফাৰ্মলাইনৰ নিবাসী বাদলাপাৰা চাহ বাগিচাৰ পৰা আহি থকা অৱস্থাত সন্ধিয়া ৬:৩০ মান বজাত ফাদে লাকৰাৰ পত্নী বান্দিয়া লাকৰাই মৃত্যুক আকোৱালি ল'ব লগা হয়। আনহাতে কথমপি ফাদে লাকৰাই নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। আনহাতে নদীৰ ওচৰত একোটাকৈ পহৰা ঘৰ লগতে সুৰক্ষা বাহিনী প্ৰদান, ঠাই অনুযায়ী চলাৰ লাইটৰ ব্যৱস্থা কৰা, গাঁৱৰ প্ৰত্যেক পৰিয়ালত এটাকৈ ডাঙৰ টৰ্চ লাইট প্ৰদান কৰা, ৰাস্তাৰ দুয়োকাষে থকা জংঘল চাফা কৰা, বাদলাপাৰা আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাস্তা পথ অতি সোনকালে উন্নতমান কৰা, এই ধৰণৰ ঘটনাবোৰত ৰেঞ্জাৰ বিষয়াৰ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা, উল্লেখিত উক্ত সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ সংগঠনটিয়ে দাবী জনায়।